हाय फ्रेंड्स पुनः अकले আপোনাৰ সন্মুখত নতুন আৰু এটা ভিডিও লৈ অসমত আকৌ পুনৰ নতুনকৈ 26000 পোষ্ট খালি হ'ব গেট 3 এণ্ড গেট 4 ৰ বাবে আৰু মোৰ চেনেলটো নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভিডিও পোৱাৰ কাৰণে চাওক এই ডিটেইলছটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰেসপেক্টিভ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অফ গভৰ্নমেণ্ট আসাম গভৰ্নমেণ্টৰ পোষ্ট কেইটা খালি হৈছে আৰু ইয়াৰ বাবে থকা টোটাল পোষ্ট খালি হৈছে 26441টা পোষ্ট গেট 3 এণ্ড গেট 4 ৰ বাবে গেট 3 এণ্ড গেট 4 ৰ বাবে এইকেইটা পোষ্ট খালি হৈছে আৰু ৰাইটেন এক্সাম আৰু উইথ দ্য স্কিল টেষ্ট আপোনাৰ গেট 4 ৰ বাবে আপোনাৰ ৰাইটেন এক্সাম হ'ব আৰু আপোনাৰ স্কিল টেষ্ট হ'ব আৰু কেণ্ডিডেট মে read the details the online apply here আৰু কেণ্ডিডেট বিলাকৰ আপোনাৰ অনলাইনৰ দ্বাৰা এপ্লাই কৰিবলৈ দিছে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 গেট 3 ৰ বাবে আপোনাৰ টোটাল পোষ্ট খালি হৈছে 13141টা পোষ্ট গেট 3 ৰ বাবে আৰু আপোনাৰ টোটাল পোষ্ট খালি হৈছে 26441টা পোষ্ট আৰু গেট 3 ৰ বাবে হৈছে আপোনাৰ 13141টা পোষ্ট তাৰ বাবে ক্যাটেগরি 1 8331টা পোষ্ট আৰু ক্যাটেগরি 2 ৰ বাবে 3690টা পোষ্ট আৰু ক্যাটেগরি 3 ৰ বাবে আপোনাৰ 1120টা পোষ্ট এইকেইটা পোষ্ট খালি হৈছে গেট 3 ৰ বাবে গেট 4 ৰ বাবে আপোনাৰ 13300 পোষ্ট খালি হৈছে গেট 4 ৰ বাবে আৰু নেম অফ কমিশ্যন আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন নেম অফ অৰ্গেনাইজেশ্যন আসাম গভৰ্নমেণ্ট দ্য গভৰ্নমেণ্ট অফ আসাম Name of organization the government of Assam or mode of application process আপোনাৰ অনলাইন দ্বাৰা এপ্লিকেশন process আৰম্ভ হ'ব আপোনাৰ অনলাইন দ্বাৰা এপ্লাই কৰিব লাগিব আৰু the education qualification of Assam direct recruitment education qualification লাগিব the category which eligibility criteria has been maintained below grade 4 class ক্লাস 6 ৰ পৰা আপোনাৰ ক্লাস 8 ৰ পৰা আৰম্ভ হ'ব গেট 4 ৰ বাবে গেট 4 the qualification লাগিব আপোনাৰ ভ্যাকেন্সি আপোনাৰ ৰেট আপ টু the ক্লাস 8 হৈছে আপোনাৰ 9000 পোষ্ট খালি আছে আৰু মেট্ৰিক পাছৰ বাবে বা ইকুইভ্যালেন্ট পাস আপোনাৰ মেট্ৰিক পাছৰ ওপৰখিনিৰ বাবে আপোনাৰ 4300 পোষ্ট খালি আছে আৰু টোটাল পোষ্ট আপোনাৰ গেট 3 ৰ বাবে খালি আছে গেট 4 ৰ বাবে খালি আছে 13300 পোষ্ট ইয়াত আপোনাৰ মেক্সিমাম কোৱালিফিকেশন আপোনাৰ ইয়াত মেক্সিমাম কোৱালিফিকেশন দিছে দা মেক্সিমাম এলট এডুকেশন কোৱালিফিকেশন ফৰ গ্ৰেড 4 যে ফৰ গ্ৰেড 4 ফৰ the gate 4 post SSLC or 12 equivalent examination passed আপোনাৰ গেট 4 ৰ বাবে আপোনাৰ 8 পাছৰ পৰা আপোনাৰ 12 ফাৰ্ষ্টলৈ ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব Candidate having qualification higher the maximum qualification are not the eligible to the apply for the vacancy. It's a grade 3. Grade 3 ৰ বাবে আপোনাৰ কি পোষ্ট খালি আছে category 1. Category 1 দেখাইছে name of post. আপোনাৰ accountant, cashier, junior, assistant, LDA আৰু stenographer etc. নো অফ পোষ্ট আপোনাৰ 8331টা পোষ্ট খালি আছে আৰু বাবে এডুকেশন কোৱালিফিকেশন ক্যান্ডিডেট মাস্ট হ্যাভ পাসড ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু ক্যান্ডিডেট বিলাকৰ গেট 3 ৰ বাবে ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু ইয়াৰ পাছত আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু ইয়াৰ কম্পিউটাৰ নলেজ থাকিব লাগিব তেনে ক্যান্ডিডেটটো এপ্লাই কৰিব পাৰিব ডিগ্ৰী লেভেলৰ বাবে গেট 3 ৰ পোষ্ট যে ক্যান্ডিডেটৰ ডিগ্ৰী কৰা থাকিব লাগিব আৰু ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব তেনেলৈকে ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব গেট 3 ৰ পোষ্টৰ বাবে যে গেট 3 ক্যাটেগরি 2 নেম অফ পোষ্ট আপোনাৰ ফিল্ড অ্যাসিস্ট্যান্ট ফিল্ডম্যান ফৰম্যান সেকশন অ্যাসিস্ট্যান্ট সোল কনভারভেশন ফিল্ড ওয়ার্কার জুনিয়র এগ্রিকালচার এক্সটেনশন অফিসার এড আপোনাৰ এইকেইটা পোষ্ট খালি হৈছে গেট 3 ৰ বাবে আপুনি ভালদৰে পঢ়ি চাব যে ফিল্ড অ্যাসিস্ট্যান্ট মেনেজাৰ এইবিলাকৰ পোষ্ট আপোনাৰ অলৰেডি খালি হৈছে আৰু নন অফ পোষ্ট আপোনাৰ 3690
90টা পোস্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দ্য কেণ্ডিডেট মাষ্ট হেভ ফাৰ্ষ্ট SSLC or class 12 or equivalent examination. Some specific post need the candidate আৰু কি ক্যান্ডিডেটৰ 12 পাছৰ পৰা মেট্ৰিক পাছৰ পৰা 12 পাছ থাকিব লাগিব আৰু গ্ৰেড 3 ক্যাটাগৰী আৰু গ্ৰেড 3 ৰ বাবে আপোনাৰ কেইটামান ড্ৰাইভাৰৰ পোষ্ট খালী হৈছে দ্য নেম অফ পোষ্ট আপোনাৰ ড্ৰাইভাৰৰ পোষ্ট আৰু নন অফ পোষ্ট আপোনাৰ 1120টা পোষ্ট খালী হৈছে ড্ৰাইভাৰৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন the candidate must have first SSLC equivalent examination আৰু ক্যান্ডিডেটৰ আপোনাৰ মেট্ৰিক পাছ থাকিব লাগিব ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ক্যান্ডিডেটৰ ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ক্যান্ডিডেটৰ ড্ৰাইভিং লাইসেন্স আৰু মেট্ৰিক পাছ থাকিলে হৈ যাব আদার্স সিটি অফ আসাম ডাইরেক্ট রিক্রুটমেন্ট ইয়ার আপনার বয়স দিছে আপনার বয়সতা ক্যান্ডিডেট শুড নট বি লেস দেন 18 ইয়ার্স এন্ড নট মোর দেন 14 ইয়ার্স ক্যান্ডিডেটে 18 বছৰৰ পৰা আপোনাৰ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 40 বছৰলৈকে ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু ইয়াত দিছে আপোনাৰ এগ্ৰি ৰিলেকশন আনো the category which upper agree relaxation is as the maintained below আৰু কোনটো ক্যাটাগৰীৰ বাবে কিমান বয়স দিছে HC ST ৰ বাবে 5 ইয়ার্স OBC ৰ MOC ৰ কাৰণে 3 ইয়ার্স এক্স সাৰ্ভিসমেনৰ কাৰণে 2 ইয়ার্স আৰু PWD ৰ কাৰণে আপোনাৰ 10 ইয়ার্স আৰু সিটিজেন ক্যান্ডিডেট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া ক্যান্ডিডেট টু আপোনাৰ সিটিজেন ইণ্ডিয়ান হ'ব লাগিব ইণ্ডিয়ান হোৱা ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব আৰু ইণ্ডিয়াৰ হ'ব লাগিব আৰু ষ্টেটটো আসামৰ থাকিব লাগিব অসমৰ ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব আৰু এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন আপোনাৰ অসমৰ জবৰ ভাবে এপ্লাই কৰিব ললে আপোনাৰ অলৰেডি আপোনাৰ এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো লাগিব কাৰণ এটো আপোনাৰ অসমত জবৰ কাৰণে আৰু এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব আৰু আজিকালি এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো অনলাইনৰ পৰা উঠাব পৰা যায় আপোনালোকে অনলাইনৰ পৰা উঠাই ল'ব The relaxation of computer proficiency and processing degree of computer science, BCA, MSc, BEd, others recruitment to the field of computer certificate diploma আৰু এই পোষ্টখিনিৰ বাবে আপোনাৰ যে ডিগ্ৰী কৰা লেভেলৰ বা BEd কৰা লেভেলৰ ক্যান্ডিডেট বিলাকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব তেনেহলে পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ অলৰেডি আপোনাৰ থাৰ্ড গেটৰ বাবে আপোনাৰ ক্যান্ডিডেট বিলাকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু এপ্লিকেশন ফিজ ক্যাটাগৰী আৰু গ্ৰেড 4 এণ্ড গ্ৰেড 2 ৰ বাবে জেনাৰেল OBC MOC ৰ কাৰণে আপুনি 350 টকা দিব লাগিব আৰু গ্ৰেড 4 ৰ বাবে আপোনাৰ 200 টকা পেমেন্ট কৰিব লাগিব আৰু HC ST ৰ কাৰণে আপোনাৰ 250 টকা পেমেন্ট কৰিব লাগিব আৰু গ্ৰেড 4 ৰ বাবে আপোনাৰ 150 টকা পেমেন্ট কৰিব লাগিব মোড অফ পেমেন্ট অনলাইন মোড থ্ৰাউট পেমেন্ট গেটৱে অনলি আৰু আপোনাৰ পেমেন্টটো আপোনাৰ অনলাইনৰ দ্বাৰা কৰিব লাগিব অনলাইনৰ দ্বাৰা আপোনাৰ হ'ব পেমেন্ট হ'ব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI ID ইয়াৰ দ্বাৰা আপুনি পেমেন্ট কৰিব পাৰিব ইছে গ্ৰেড 3 ৰ বাবে দিছে আপোনাৰ 350 আৰু গ্ৰেড 4 ৰ দিছে 200 জেনাৰেল OBC আৰু MSc ৰ কাৰণে ST ৰ কাৰণে কম আৰু ডকুমেন্ট টাইপ আপোনাৰ ডকুমেন্ট কি দিছে ডকুমেন্ট আৰু মেক্স সাইজ আৰু ফাইল টাইপ আপোনাৰ আছে ডকুমেন্টস পাসপোর্ট সাইজ ফটো আপোনাৰ পাসপোর্ট সাইজ ফটো আপোনাৰ 30 KB বনাব লাগিব और अपना टाइप अपने JPG बनाब লাগিব और JPEG बनाब লাগিব নহলে আপনি স্ক্যান সিগনেচার আপনার সিগনেচারটো আপনি 30 KB হ'ব লাগিব আৰু JPG और JPEG बनाব লাগিব এটো হৈছে আপোনাৰ ডকুমেন্টস ফাইল সাইজ ডিগ্ৰী লেভেলৰ বাবে কি দিছে ব্যাচেলাৰ ডিগ্ৰী লেভেল দা কমিশন উইল অর্গানাইজ separate examination as per the following the eligibility qualification for the post আপোনাৰ ডিগ্ৰী লেভেলৰ বাবে কি দিছে ব্যাচেলাৰ ডিগ্ৰী আৰু ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ স্কিল ব্যাচেলাৰ ডিগ্ৰীৰ বাবে ক্যান্ডিডেট বিলাকৰ কম্পিউটাৰ থাকিব লাগিব আৰু ব্যাচেলাৰ ডিগ্ৰী ইন সায়েন্স ব্যাচেলাৰ ডিগ্ৰী ইন আৰ্টস আপোনাৰ যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী কৰা থাকিব লাগিব আৰু আপোনাৰ ডিগ্ৰীটো কম্পিউটাৰ নলেজ থাকিব লাগিব ব্যাচেলাৰ ডিগ্ৰী উইথ ইকোনমিক্স ম্যাথমেটিক্স থাকিব লাগিব ইটেক অন ৰাইটেন এক্সাম যারা ক্যান্ডিডেট বিলাকৰ রাইটেন এক্সাম ডিগ্ৰী লেভেলৰ রাইটেন এক্সাম টাইপ অফ এক্সাম আপোনাৰ রাইটেন এক্সামিনেশন আৰু মোড অফ এক্সাম আপোনাৰ অফলাইনতে আপোনাৰ এক্সাম হ'ব
অফলাইনৰ দ্বাৰা হ'ব আপোনাৰ এক্সাম আৰু টাইপ অফ কুৱেশ্যন আপোনাৰ ইয়াত আপোনাৰ কুৱেশ্যনটো হ'ব অবজেক্টিভ মাল্টিপল চইচ টাইপ কুৱেশ্যন হ'ব অবজেক্টিভ মাল্টিপল চইচ আপোনাৰ কুৱেশ্যন হ'ব আৰু নন অফ কুৱেশ্যন আপোনাৰ টু বি আপডেট লেটাৰ আৰু আপোনাৰ ইয়াত কোনো দিয়া নাই আৰু মেক্সিমাম মাৰ্ক থাকিব আপুনি 175 মাৰ্কছ থাকিব 175 মাৰ্ক থাকিব আৰু ডিউৰেশ্যন অফ এক্সাম আপোনাৰ 3 আৱাৰ্ছ আপোনাৰ 180 মিনিট থাকিব আপুনি 3 ঘণ্টা হ'ব এক্সাম ডিগ্ৰী লেভেলৰ বাবে আৰু ডেট অফ এক্সাম আপোনাৰ টু বি আপডেট লেটাৰ আৰু আপোনাৰ ইয়াত কোনো ডেট উল্লেখ কৰা নাই আৰু চেণ্ট্ৰেল অফ এক্সাম আপোনাৰ চেণ্টাৰ কোনো উল্লেখ কৰা নাই ষ্টেকটো ইয়াৰ বাবে দিছে আপোনাৰ ডিগ্ৰী লেভেলৰ বাবে ইয়াত টাইপ অফ এক্সাম আপোনাৰ কম্পিউটাৰ টেষ্ট বা আদাৰ টেষ্ট বা ইণ্টাৰভিউ হ'ব আপোনাৰ এক্সাম যেতিয়া কোৱালিফাই হ'ব তেতিয়া আপুনি আকৌ আপোনাৰ কম্পিউটাৰ টেষ্ট বা আদাৰ টেষ্ট বা ইণ্টাৰভিউ দিব লাগিব আৰু মেক্সিমাম মাৰ্ক থাকিব তাতে আপোনাৰ মেক্সিমাম মাৰ্ক থাকিব 25 মাৰ্ক থাকিব আৰু ক্লাছ 12 লেভেলৰ বাবে the commission would organize separate examination as per the following the eligibility qualification for the post as the higher secondary of eligibility examination passed with the computer skill higher secondary বাবে candidate বিলাকৰ কম্পিউটাৰ জনা থাকিব লাগিব আৰু higher secondary equivalent examination passed in science আৰু সায়েন্সৰ কাৰণে কিবা এক্সট্ৰা পোষ্ট থাকিব one written exam ইয়াৰ বাবে আপোনাৰ the candidate applied for the class 12 level post with have to appear in a written test. First has the recruitment process the details of written test in the mentioned below. আর ইয়ার বাবে আপনার কি হবো যে ক্লাস 12 লেভেলৰ টাইপ অফ এক্সাম আপনার written exam হবো written exam আর মোড অফ এক্সাম আপনার অফলাইনৰ এক্সাম হবো আর টাইপ অফ কোশ্চেন আমরা অবজেক্টিভ টাইপ সাইজ কোশ্চেন থাকিব আৰু নন অফ কোশ্চেন আপোনাৰ টু দ্য আপডেট লেটাৰ ইয়াত কোনো দিয়া নাই আৰু মেক্সিমাম মাৰ্ক থাকিব আপোনাৰ 150 মাৰ্ক থাকিব মেক্সিমাম আপোনাৰ 150 মাৰ্ক থাকিব 150 মাৰ্কস আৰু ডিউৰেশ্যন অফ এক্সাম আপোনাৰ 2.5 আৱাৰ্ছ আপোনাৰ 2.5 ঘণ্টা এক্সাম হ'ব আৰু এক্সাম ডেট উল্লেখ কৰা নাই আপোনাৰ চেণ্টাৰৰ ডেট কোনো উল্লেখ কৰা নাই Stick to skill test the candidate applied for the class 12 level post will be appear following the category of test as the second step of the section process. The type of exam computer test अपना other test বা interview होबो class 12 leveler বাবে আৰু maximum mark থাকিব আপুনি 25 marks আপুনি 25 marks থাকিব আৰু class 10 leveler বাবে কি the commission will conduct the separate examination as part of following eligibility qualification for the post. Higher the high school living certificate লাগিব আৰু আপোনাৰ হাই স্কুল লিভিং সাৰ্টিফিকেট ক্লাস 12 আৰু ইয়াৰ বাবে আপোনাৰ ড্ৰাইভিং লাইসেন্স আপোনাৰ ক্লাস 10 ফাৰ্স্ট ক্যান্ডিডেট বিলাকৰ বাবে ড্ৰাইভিং লাইসেন্স লাগিব one written exam আৰু the candidate apply for the class 10th level post will be the effort the written test in the first আর ইয়াৰ বাবে আপোনাৰ কি হ'ব আপোনাৰ টাইপ অফ দা এক্সাম ইয়াৰ বাবে আপোনাৰ written exam হ'ব আৰু মোড অফ এক্সাম আপোনাৰ অফলাইনত হ'ব আৰু টাইপ অফ কোশ্চেন অবজেক্টিভ টাইপ কোশ্চেন হ'ব আৰু নন অফ কোশ্চেন টু বি আপডেটেড আৰু ইয়াত আপোনাৰ কোনো দিয়া নাই আৰু মেক্সিমাম মাৰ্কস থাকিব আপোনাৰ 150 মাৰ্ক আৰু ডিউৰেশ্যন অফ এক্সাম আৰু 2.5 আৱাৰ্ছ আপোনাৰ 2.5 ঘণ্টা এক্সাম হ'ব আৰু এক্সাম আৰু চেণ্টাৰৰ নাম কি কোনো উল্লেখ কৰি দিয়া নাই এক্সাম আৰু কোনো চেণ্টাৰৰ নাম উল্লেখ কৰা নাই আৰু stick to skill test the candidate applied for the post for the class 12 level post will have the effort the following category of test আৰু ইয়াৰ বাবে আপুনি কম্পিউটাৰ টেষ্ট or other test or interview আপোনাৰ যিকোনো আপোনাৰ ইয়াৰ এটা হ'ব ইন্টাৰভিউ বা কম্পিউটাৰ বা আদাৰ টেষ্ট হ'ব আৰু মেক্সিমাম মাৰ্ক থাকিব আপোনাৰ 25 মাৰ্কস ইয়াৰ বাবে আপোনাৰ ক্লাস 10 লেভেলৰ বাবে আপোনাৰ থাকিব 10 মাৰ্কস ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভিডিও